বঙাইগাঁও জিলাৰ বালাৰছৰ দ্বিতীয় খণ্ডত বন বিভাগৰ অভিযান অবৈধ কাঠ মিলসহ লক্ষাধিক টকাৰ কাঠ জব্দ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বন বিভাগৰ অভিযান অবৈধ কাঠ মিল চলাই থকাৰ সময়তে জব্দ কৰে বন বিভাগৰ লোক উপস্থিত হোৱাত পলাই পত্ৰ দিয়ে কাঠ বেপাৰীসকলে জানিব পৰা মতে অসীমহল সিংহৰ নেতৃত্বত বন সুৰক্ষা বাহিনীয়ে বন বিভাগৰ বৃহৎ দলে অভিযান চলায় উল্লেখ্য যে দীৰ্ঘদিন ধৰি দুষ্ট চক্ৰই বালাৰছৰ দ্বিতীয় খণ্ডত অবৈধ কাঠ মিল চলাই আছিল অভিযানৰ সময়ত অবৈধ কাঠ মিল শেল্লু মিচিং কাঠৰ কুণ্ডা চিৰাই কাঠ জব্দ কৰি বঙাইগাঁৱলৈ লৈ যায় বন মাফিয়াৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰাৰ লগতে অবৈধ কাঠ মিলৰ মালিকক কৰায়ত্ব কৰিব বুলি জানিব দিয়ে মানিকপুৰৰ পৰা মফিদুল ইছলামৰ ৰিপৰ্ট MTPTV লাইভ আজি আমি বিশেষ সূত্ৰে গম পাই আমি আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া নিৰ্দেশত আমি বিশেষ বন সুৰক্ষা বাহিনীয়ে এটা অভিযান চলাওঁ আৰু আমি আহি এইটো কীৰ্তনপাৰাৰ ওচৰত বালাৰছৰ পাৰ্ট 2 নামৰ ঠাইডোখৰত এটা অবৈধ কাঠফলা মিল উৎখাত কৰোঁ কাঠফলা মিলটোৰ লগতে কিছুমান অবৈধ কাঠৰ কুণ্ডা আৰু ফলা কাঠ আমি জব্দ কৰোঁ এই কাঠৰ কুণ্ডা ফলা কাঠ আৰু কাঠফলা মিলটো আমি এতিয়া ভৈয়াপুৰী বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যাম কাঠখিনিৰ বজাৰ মূল্য জব্দযুক্ত কাঠখিনিৰ বজাৰ মূল্য 50,000 অধিক টকা হ'ব এইখিনিয়ে এই দুষ্কৃতিকাৰীক কৰায়ত্ব কৰাৰ কাৰণে আমি তদন্ত চলাই থাকিম দুষ্কৃতিকাৰীৰ ইতিমধ্যে আপোনালোকে এতিয়ালৈকে আমি সমৰ্থ পোৱা নাই কিন্তু আমি তদন্ত চলাই আছোঁ হয়তো আমি 2 দিনতে তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম আজি কেইটা কাঠ ফেলে জব্দ কৰিছে আজি এটাই আমি কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ এই অভিযান চলি থাকিব খবৰ পাওঁ আমি তেতিয়াই আমি এইবিলাক অভিযান চলাই যাম কিমান টকা কাম কাঠ জব্দ কৰিলে বজাৰ মূল্য অনুমানে 50,000 অধিক টকা কি কাঠ এইটো গমাৰি কাঠ নন চাল কাঠ কদম